ৰাতিপুৱাৰ বেলা কিবা এটা ভাল লাগে, সেইকাৰণে মই বিচনাত শুই শুইয়ে ভিডিঅ' কৰি আছোঁ। সেয়া হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰাই 11টামান বাজিছে। আৰু মানে এইটো বহুত দিন ব্লগ দিবও পৰা নাই, আৰু মানে এইটো এতিয়া কৰা ব্লগ নহয়, আগৰে ব্লগ হয়। চ' আজি দিম বুলি ভাবিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৰমত এইখন পিন্ধি থাকিবলৈ বহুত অশান্তি লাগে। এয়া মাহঁতে চাহ খাই আছে। মইতো যিহেতু চাহ নাখাওঁ, গতিকে এয়া চেৱৈ খাই আছোঁ। আমি অৱস্থা বেয়া হৈ গৈছে। ভালকে কিবা এটা কৰি দিয়া আকৌ। ইমান গৰম উঠিছে, পুৰা একদম এনেকৈ জুই বৈ গৈছে ঘামি। মানে কি ক'ম আৰু, বহুত বেছি গৰম পৰিছে। এইখন হৈছে আমাৰ ককাহঁতৰ বাৰীৰ আগফালৰ। তোমাকে ঝক 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 দেল সদে সদে মোৰ বুকুতে ধুম 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 ধুমুহা মোৰ মনতে বলিছে উজনিৰে দেলখন বুকুতে চলিছে। আপোনালোকে দেখিছে আজি পাৰ্টি হ'ব আমাৰ আৰু কেক আনিবলৈ আছে। মোক অকণমান সৰহকৈ লাগিব। উজনিৰে দেলখন বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে।